গাইছ মানে ভৱিষ্যতে এটা সপোন আছে গোটেই কি নাহো কিবা সদায় খাৱাকে লগত লৈ আহিবই লাগে কাৰণ খাৱা মেইন তেল ডিপুটত যে কওঁ নেকি তাতে থকা মানুহকেইটা দাদা অলপমান ইয়াতে তেল ভৰাই দিয়কচোন কৰ্ম বুলি মোৰতো গাড়ী চাড়ী নাই দেচোন আৰু গাইছ স্বাগতম জনাইছোঁ জগদীশ ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ তো আজিতো জানেই আজি হ'ল বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা পূজা বুলি আজি অলপমান ফুৰিবলৈ আহিছোঁ তো ৰ'ব আপোনালোকক প্ৰথমতে কিহেৰে ফুৰিব আহিছোঁ আপোনালোকক দেখুৱাওঁ কৰ্ম বুলি মোৰতো গাড়ী চাড়ী নাই দেচোন আৰু মোৰ এতিয়া বয়সো নাই দিয়কচোন গাড়ী ল'বাৰ তো মোৰ চাইকেল আছে তো চাওক চাইকেলখন ধুই আজি বাহিৰত ফুৰিবলৈ লৈ আহিছোঁ তো চাওক এইখনে হৈছে মোৰ চাইকেলখন তো এইখন চাইকেল লৈ আজি ফুৰিব আহিছোঁ জানেতো আপোনালোকে বিশ্বকৰ্মা বুলি আন ক'ত ঘৰত থাকে চাইকেল ধুই লৈছোঁ নতুন মেলা লগাইছোঁ আৰু ফুৰিব ওলাই আহিছোঁ আৰু তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ মানে শেষত কেইটামান ইণ্টাৰেষ্টিং কথা কৈছোঁ তো আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈ চাব আজি মানে ফুৰিবহে আহিছোঁ কিন্তু মানে ক'ত ফুৰিব যাওঁ মই নিজে নাজানো তো চাই থাকক আপোনালোকে মই ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো শেষলৈ চাব নাপাহৰিব আৰু ৰ'ব মই ইমান স্পীড চাইকেল চলাই গৈ থকা বুলি নাভাবিব ভিডিঅ'তে অলপ ইয়াতে ফাষ্ট কৰি দিছোঁ তো সেইকাৰণে স্পীড গৈ আছোঁ নহ'লে মই চাইকেল একেবাৰে লাহে লাহে চলাই গৈ আছোঁ আজিৰ ভিডিঅ'টো মানে সম্পূৰ্ণ আপোনালোকে শেষলৈ চালেহে আপোনালোকৰ ভাল লাগিব তো ভিডিঅ'টো আপোনালোকে একদম শেষলৈ চাব তো মানে আজি ক'ত ফুৰিব যাম বুলি ভাবি শেষত ভাবিলোঁ প্ৰথমতে আজি মন্দিৰতে যোৱা ভাল তো সেইকাৰণে মন্দিৰত আহিছোঁ এতিয়া আমাৰ ওচৰতে থকা মন্দিৰটোলৈ তো ইয়াতে মানে পাহাৰো আছে নহয় তো ঠাইখিনি মানে বহুত ভাল লাগে তো ইয়াতে আহিছোঁ ভাল তো ফাইনেলি এতিয়া মন্দিৰ আহি পালোঁ তো এতিয়া আমি ভিতৰলৈ যাম তো চাওক এইখিনি হৈছে মন্দিৰটোৰ সন্মুখখিনি এইখন হৈছে ফুলনি তো এতিয়া ইয়াৰ পৰা পানী তুলি ভৰি ধুম এইটো ইয়াতে মানে নিজৰাৰ পৰা পানী আহে আৰু ইয়াতে কাছ আছে এইটো আপোনালোকে চাগে চিনি পাইছে তো এতিয়া অলপমান ভৰিখন ধুই লওঁ মন্দিৰত আহিছোঁ যেতিয়া চাওক মন্দিৰৰ পৰিৱেশটো গাইছ মানে মন্দিৰত আহিছিলোঁ বিশ্বকৰ্মা বুলি তো আজি ইয়াতে মানে বেছি সময় নাথাকিলোঁ আৰু তো আপোনালোকক বেলেগ এদিন মন্দিৰৰ পৰা ভিডিঅ' বনাই দেখুৱাম তো আজি এনেই বলক ঘূৰিয়ে দেখুৱাম বিশ্বকৰ্মা বুলি আজি মানে ভিডিঅ'তে এনেকুৱা বিশেষ টপিকৰ ওপৰত বনোৱা নাই তো আপোনালোকে এনেকুৱাই বেছি চাব লাগিব উপায় নাই আজি একো নহয় আপোনালোকক অলপমান ৰোৱা মাটিখনে দেখুৱাম তো মোৰ লগতে আপোনালোকেও চাই যাওক বিশ্বকৰ্মা বুলি এই দিয়কচোন আৰু চাইকেলখন লৈ ঘূৰিব পাবাই লাগে বিশ্বকৰ্মা বুলি চাইকেলখন এঠাইত ৰৈ মানে সেই ৰখি থাকিবৰ মন নাযায় তো চাইকেলখন লৈ ঘূৰি আছোঁ আৰু তাৰমানে তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ এইখন চাওক এইখনে হৈছে আমাৰ ৰঙামাটি লাইব্ৰেৰী ফিল্ডখন তো আপোনালোকক বিহুত ইয়াৰে ওপৰত ভিডিঅ' বনাই দেখুৱাইছিলোঁ তো আপোনালোকে যদি চাইছে চিনিয়ে পাইছে চাগে
তৰাদি ফুৰা এটি তো গাইছ মানে ৰাস্তাই ৰাস্তাই মানুহবোৰ দেখা পালে অলপমান লাইজো লাগে দিয়কচোন ভিডিঅ' বনাই থাকিবা। আজিকালি মানে সকলোৰে ঘৰত গাড়ী মোবাইল চাইকেল তো সকলো ঘৰত থাকে, সেইকাৰণে আজিকালি ঘৰে ঘৰে বিশ্বকৰ্মা পূজা হৈছে। এইটো চাওক, এইটো হৈছে এটা শিৱ মন্দিৰ। মানে আজি ৰাতিপুৱা বতৰটো যেনেকুৱা আছিল নহয়, আজি এই গৰমত ওলাই নাছিলোঁ, তো এতিয়া ভাটিবেলা অলপমান বতৰটো জোৰ পৰিছে। বৰষুণ আহোঁ আহোঁ কৰে, কিন্তু বৰষুণ নাহে নেকি, নাহে ৰাতিলৈকে। তো মানে বতৰটো এতিয়া বঢ়িয়া ঠাণ্ডা কৰিছে, তো হয়তো বৰষুণো আহিব পাৰে। বতৰটো ঠিক নাই না, এই ৰ'দ দিলে ইমান ৰ'দ দিয়ে নহয়, ঘৰৰ পৰা ওলাবই নোৱাৰি। আগত মানে সেইটো তেল ডিপুৱে, তো এটা তেল ডিপুটোত যে কওঁ নেকি তাতে থকা মানুহকেইটা, দাদা অলপমান ইয়াতে তেল ভৰাই দিয়কচোন। তো গাইছ মানে চাইকেলখনত পেডেল মাৰিলেও বেছি স্পীড যাব নোখোজে, অলপমান তেলে ভৰাই নিওঁ নেকি। মানে চাইকেলখনতো তেল ভৰাব লাগিব যেন পাইছোঁ, স্পীড যাব খোজা নাই। আপোনালোকে ভাবি চাওকচোন, যদি মই চাইকেলখন লৈ তেল ডিপু নেকি তেল ভৰাব যাম, মানুহটোৱে মোক কি বুলি ভাবিব? মানুহটো ভাবিব ইয়াৰ মানুহটো নুকুবালিয়ে ৰক্ষা আৰু। তো গাইছ ইয়াতে অলপ সময় ৰখিম ৰ'ব, মোবাইলটো মানে হাতত লৈ লৈ ভাগাত ধৰি গৈছে। গাইছ এতিয়া মানে ইয়াতে এইপেকেট খোৱা হ'ব, তো য'তে কি নাহোঁ কিবা সদায় খাৱাকে লগত লৈ আহিবই লাগে, কাৰণ খোৱা মেইন। তো এতিয়া এই পেকেট খাওঁ। তো গাইছ মানে বহুত ঘূৰিলোঁ আৰু, তো ইয়াৰ পৰাই ঘৰত যাওঁ আৰু বেছি দূৰ হ'লেও নাযাওঁ। তো ভিডিঅ'টো আৰু শেষলৈ চাই থাকক, আৰু অলপ সময় আছে ৰ'ব, লাষ্টলৈ চাওক। আপোনালোকেতো চাইছে ইমান দেৰি। তো গাইছ আজি মানে চাইকেল চলাই আছোঁ না, কিছুমান অদ্ভুত অদ্ভুত আইডিয়া আহি আছে। মানে কি ভাবি আছোঁ জানেনে, যদি এনেকুৱা এখন গাড়ী ওলাব পাৰিলোঁ হয়, যোনখন গাড়ীত পেডেল মাৰি মাৰি চলাব পাৰি, বাহিৰত দেখাত পূৰা ধুনীয়া গাড়ী আৰু দেখাত পূৰা একদম আৰু যাতে বাহিৰৰ পৰা দেখিলে মানে মানুহে ভাবে ইমান দামী গাড়ী ক'ৰ পৰা কিনিলে, কিন্তু ভিতৰত মানে গাড়ীখন তেল ভৰি চলোৱা নহয়, পেডেল মাৰি মাৰি চলোৱা, কেনেকুৱা হ'ব? কিন্তু ভাল হ'ব, মানুহ মাখানতো গম নাপায়, ভিতৰত থকাটোহে গম পাব গাড়ীখন পেডেল মাৰিয়ে চলাব লাগে না তেল ভৰিয়ে চলাব লাগে। তো এনেকৈ তেলৰ পইচাও বাচিব আৰু পৰিৱেশটো প্ৰদূষণ নহ'ব। আজি মানে গাইছ এনেকৈ ৰাস্তাইদি ফেচ কেম কৰি কৰি ভিডিঅ' বনাই গৈ আছোঁ নহয়, মানুহবোৰে ভাবিছে কি কৰি আছে, এই চাইকেলটো যাই আছে আৰু মোবাইলত মুখখানো চাই যাই আছে, বহুতে এনেকৈ একে চাইও আছে। তো গাইছ মানে ভৱিষ্যতে এটা সপোন আছে, এই চাইকেল লৈ ক'ৰবালৈ যা, মানে ৰাইড টাইপৰ ৰান, ক'ৰবাত দূৰত লৈ যায় চাইকেল লৈ যায়, সেই ঠাইখন চাই এক্সপ্ল'ৰ কৰি আহা। তো মানে মোৰ চাইকেল লৈ ক'ৰবাত যাব ইচ্ছা আছে। এই যেনে বহুতৰে সপোন থাকে নহয়, কিছুমানে বাইক লৈ ৰাইডত যায়, তো মোৰ মানে ফাৰ্ষ্টতে চাইকেলখন লৈ ৰাইডত যাবৰ মোৰ বহুত ইচ্ছা আছে। যদি ভগৱানে কৰে নিশ্চয় ভৱিষ্যতে কেতিয়াবা যাম দিয়কচোন। এতিয়াতো বাৰু পঢ়াৰ বয়স, এতিয়া সেইকাৰণে এইবোৰ নাই, কিন্তু মানে ভৱিষ্যতেও মানে যাবৰ বহুত ইচ্ছা আছে। আজিৰ ভিডিঅ'টোত মানে ইমানেই আছিল। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইবে কৰি নাযায়, তো ছাবস্ক্ৰাইবটো কৰি যাব।